নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। ত্ৰয়োদশ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষকৈ বিজেপি দলৰ ভিতৰচৰা টিকটকেন্দ্ৰিক যুঁজ তীব্ৰতৰ হৈছে। 28 আসনৰ বাবে 87গৰাকী বিজেপি কাৰ্যকৰ্তাই টিকট বিচাৰি আবেদন কৰিছে, যাৰ বাবে প্ৰদেশ বিজেপিৰ ফালৰ পৰা সমষ্টিয়ে দলীয় পৰ্যবেক্ষক প্ৰেৰণ কৰা হৈছে। তথ্য অনুসৰি সোমবাৰে বিয়লিৰ ভাগত বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। প্ৰাৰ্থিত্ব বাছনিৰ উপৰি নিৰ্বাচন সন্দৰ্ভত কি ক'লে দলীয় পৰ্যবেক্ষক বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু প্ৰদেশ বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে। বিজেপি আজি ডিমা হাছাও জিলা আজি নহয়, বহুত বছৰ হৈ গ'ল। মই বহুত আগতে ইয়াত প্ৰভাৰী আছিলোঁ, মই তেতিয়াও দেখিছোঁ। আৰু প্ৰতিদ্বন্দ্বিতা থকাটো ভাল, এটা নহয় 10টা কেণ্ডিডেট থকাটো ভাল আছে, কাৰণ বিজেপি এটা ডেম'ক্ৰেটিক পাৰ্টি, গণতন্ত্ৰ আছে আমাৰ ভিতৰত। সেই যে বিজেপি এইবাৰ বিপুল ভোটত জিকিব, কাৰণ আমাৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো আমি জমা দি দিম। তাৰপিছত আমাৰ ওপৰত দলীয় নেতৃবৃন্দসকলে যিটো এইটোৰ আধাৰত যিটো সিদ্ধান্ত ল'ব সেইমতে হ'ব। আৰু ডিমা হাছাওৰ সমস্যাটো ডেভেলপমেণ্টে আছিলে। আগতে কংগ্ৰেছ পাৰ্টি আছিলে, কংগ্ৰেছ পাৰ্টি কি কৰিছিলে, একোৱে কৰিব পৰা নাছিলে, মানে ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম আছিলে। এইবিলাক গোটেইখিনি আমাৰ এই যোৱা 5 বছৰত বা 7 বছৰত সমাধান হৈছেই। আজি কংগ্ৰেছৰ কোনো অস্তিত্বই নাই, কিহৰ ওপৰত ভিত্তি কৰিব। আৰু বিপুল ভোটত আমি জিকিম, আৰু বিপুল ভোটতে নহয়, লগতে গোটেইকেইটা চিট আমি এবাৰ জিকিম। 2-3টা দলৰ বিভক্ত নহয়, সেইটো এটা গণতান্ত্ৰিক অপিনিয়নৰ যিটো এটা যুদ্ধ, সেই যুদ্ধটো চলে, সেইটো চলিব লাগে না। আমাৰতো কাজিয়াৰ কোনো কথাই নাই যে বিজেপিয়ে ইয়াতে আছে থাকিব, কাৰণ বিজেপি এটা ডেভেলপমেণ্টৰ মডেল। তেতিয়াহ'লে আপুনি জানে ইণ্ডিপেণ্ডেণ্ট খেলিলে কি অৱস্থা হয়। যে আজিৰ পৰা 7 বছৰ আগত কেনেকৈ গুৱাহাটীৰ পৰা মানুহ আহি মানুহক কাক টিকট দিব, কেনেকৈ দিব, এই ধৰণৰ পৰিৱেশ আছিল নেকি? নাছিল। তো চিয়ৰ শ্বৰ্ট কুৱেশ্যন যে কংগ্ৰেছৰ দিনত ডিমা হাছাওত অশান্তিময় এক পৰিৱেশ, সন্ত্ৰাসবাদ জৰ্জৰিত পৰিৱেশ। ডিমা হাছাওত মানুহে 5টা বজাৰ পৰা দোকান খুলিব নোৱাৰে, চব্জি দোকানীও মানুহে টেক্স দিব লাগে। আজিৰ দিনটোত গভৰ্ণমেণ্টে নেশ্যনেল হাইৱেক বাদ দিও 6,000 কোটি টকাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্ট ডিমা হাছাওত চলি আছে। কোনোবাই ভাবিছিল নে যে ডিমা হাছাওত 6,000 কোটি টকাৰ ৰাস্তা বনিব? হু উইল বি দ্য কেণ্ডিডেট? দিছ ইজ নট দ্য কুৱেশ্যন। কুৱেশ্যন ইজ যিজন মানুহকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই বিচাৰিব, যিসকল বুথৰ কাৰ্যকৰ্তা আছে, যিসকল মণ্ডলৰ কাৰ্যকৰ্তা আছে, তেখেতসকলে বিচাৰিব যে এইজন মানুহ হ'লে আমি ৰাইজৰ আগত আমাৰ কামবিলাক লৈ যাব পাৰিম, কাম হ'ব, আমি কাম কৰিম, এইবিলাক কথা ক'বলৈ নাই। আমি অলৰেডি উই আৰ ডেলিভাৰিং। আজি অৰুণোদয় আঁচনি, আজি গৰীব কল্যাণ যোজনা, আজি আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে ৰাইজে 5 লাখ টকাকৈ আজি ট্ৰিটমেণ্টৰ সুবিধা পাইছে। কলেজীয়া ছাত্ৰ ছাত্ৰী আজি স্কুটি পাইছে, আজি হোষ্টেল ফিজ পাইছে। তো এনেকুৱা বহু ধৰণৰ কাম আমি এটা ছেগমেণ্টৰ কাৰণে নহয়, সকলো ধৰণৰ ছেগমেণ্টৰ কাৰণে আমি কাম কৰিছোঁ। যে কোনজন কেণ্ডিডেটে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবোৰ কাম আৰম্ভ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ উদ্দেশ্য লৈ ডিমা হাছাওত যিবোৰ কাম কৰিছে, সেই কামবোৰ কোনে আগুৱাই লৈ যাব পাৰিব, সেইজন মানুহক কোনে ৰাইজে বিচাৰে, সেইজন মানুহ আমি বিচাৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যি 28জন কেণ্ডিডেট, সাধাৰণ যিসকল কাৰ্যকৰ্তা আছে, যিসকল আমাৰ বুথে বুথে কৰ্মী আছে, দে উইল ডিচাইড হু উইল বি দ্য কেণ্ডিডেট